दोस्त नमस्कार अस्सलाम वालेकुम आज भिडिओ इन्ट्रोड्यूस होबले गई আছে কিয়নো আমাৰ 2000 স্কয়াৰ ফিট এটা আমাৰ সত কমপ্লিট হল তলতে আমাৰ গ্ৰাউণ্ড ফ্লোৰ তলত পটিং মাৰা কমপ্লিট হল আৰু টাইলছ লগা কমপ্লিট হল এটো ভিডিওত আপোনালোকে দুনিয়াকে বুজি পাব যে 2024 ত 2000 স্কয়াৰ ফিট এটা সত মাৰিলে কিমান টাকা খৰচ আহে টোটাল আমাৰ কমপ্লিট কৰোতে কিমান টাকা খৰচ আহে এটো ভিডিওত আপোনালোকে দুনিয়াকে বুজি পাব ভিডিওটি সেভ নকৰাকৈ গোটেইখিনি চাবলৈ চেষ্টা কৰিব তেনে আপোনালোকে দুনিয়াকে বুজি পাব ভিডিওটি যদি আপুনি নতুনকৈ চাইছে তেনে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকন বজাই দিব আৰু কমেন্ট কৰি মোক জনাব যে ভিডিওটো কেনেকুৱা হ'ল ব্লগ ভিডিওটো আৰম্ভ কৰো এটা হল আমাৰ ফ্ৰন্ট সাইড সাক আমাৰ ইয়াত বিদ্যা ডিজাইন আছে ভিতৰত ডিজাইন আছে আমাৰ সাইডটা বিট ওলোৱা আছে আৰু ইয়াত আমাৰ গাড়ীৰ পাৰ্কিং আছে ফ্ৰন্টৰ সাইডত আমাৰ টাইলছ লগা হ'ব হেকাৰণে আমাৰ পটিং কাটা নাই ভিতৰত আমাৰ পটিং কাটা কমপ্লিট হ'ল ইয়াত আমাৰ সিঁড়ি আছে সিঁড়িৰ তলত আমাৰ গাড়ী এফালে আমাৰ মাটি বড় হ'ব ইয়াত আমাৰ ইয়াত গাড়ী সোমোৱা কাৰণে হৈছে এটা আমাৰ সিঁড়ি ইয়াত আমাৰ টাইলছ লগা হ'ব ইয়াত আমাৰ টাইলছ লগা হোৱা নাই এটা আমাৰ সন্মুখত গ্ৰিলৰ ডিজাইন ইয়াত আমাৰ ৰঙৰ কাম চলি আছে এতিয়ালৈকে কমপ্লিট হোৱা নাই এগুলো আছে আমাৰ খিড়কি এটা আমাৰ এটা সাজা আছে আপোনালোকে এনেকুৱা সাজা দিলে এনেকুৱা আপোনালোকে কেন্টিলিভাৰ দিব ভৱিষ্যত ইয়াৰ ওপৰত আপোনালোকে গাঁথনি কৰিব পাৰিব যদি আপোনালোকে কেন্টিলিভাৰ নিদিয়ে তেনেহ'লে আপোনালোকে গাঁথনি কৰিব নোৱাৰে এই চাক আমাৰ ডিজাইনটো পিন আপোনালোকে সদায় এনেকুৱা 3.5 ফুট ওখ দিব এতিয়া আমি সোমাই আছো আমাৰ বাৰান্দাৰ ভিউ বাৰান্দাতে আমাৰ ফল সিলিং লগোৱা হ'ব ফল সিলিং এতিয়ালৈকে লগোৱা নাই চাক দৰজাটোৰ মেইন দৰজা আমাৰটো ডিজাইন এফালে আমাৰ সৰুকে দুপট্টা আমাৰ খিড়কি আছে খিড়কিৰ পাল্লা ডিজাইনটো চাক কিমান ধুনীয়া লাগিছে আপোনালোকে যদি এনেকুৱা ডিজাইন বনাবলৈ বিচাৰি আছে তেনেহ'লে স্ক্ৰীনশ্বট মাৰি ৰাখি দিয়ক নহ'লে আপোনালোকে আপোনাৰ ঘৰত এনেকুৱা ডিজাইন বনাব পাৰিব এফালে আছে আমাৰ সিঁড়ি এটা হল আমার সিঁড়ি এখানে আমার গাড়ি পার্কিং হবো আমি ভিতরে ঘুমাইম ওয়াও সাক এটা আমার ড্রয়িং রুম সাইজটো চাক কিমান ধুনীয়া লাগিছে এটা আমাৰ এটা সৰুকৈ বিছানা আছে ইয়াত আমাৰ আলহী চালহী আহিলে ইয়াত বহিবলৈ দিয়া হ'ব সোফা টোপা আহিব সোফা টোপা এতিয়ালৈকে অহা নাই এইফালে আৰু এটা বেডৰুম আছে টাইলছৰ কালাৰটো চাক কিমান ধুনীয়া লাগিছে বেডৰুম কেইটাৰ সাইজ হ'ল আপোনাৰ 15 বাই 13 ফিট এফালে আছে আমাৰ 13 ফিট এফালে আছে আমাৰ 15 ফিট তোমাৰ খিড়কি ডিজাইন খিড়কি যিটো চাক কিমান ধুনীয়া লাগিছে এটা আমাৰ ভেন্টিলেশ্যন প্লাস খিড়কি আপোনালোকে ইয়াৰ পৰা এটো হাইট আছে এইখিনিলৈকে আপোনালোকে 5 ফিট ৰাখিব 5 ফিট ৰাখিলে আপোনালোকৰ খিড়কিটো সু আহিব বাহিৰৰ পৰা চালে এতিয়া আমি আৰু এটা ৰুমত আপোনালোকক দেখাই দিম এফালে আৰু এটা ৰুম আছে এইটো আমাৰ ডাইনিং হ'ব ইয়াত এফালে আৰু এটা বেডৰুম আছে এটা বেডৰুম বৰ্তমান নতুনকৈ কমপ্লিট হৈছে তেলকে ভালকৈ সোফা টোফা আমাৰ আনা নাই এইটো ৰুমত আপোনাৰ বাথৰুম আমাৰ এটাচ আছে এটা আমাৰ বাথৰুম হ'ব বৰ্তমান এটো এতিয়া আমাৰ পূজা কাম চলি আছে এটো আমাৰ বাথৰুম হ'ব
আমাৰ পূজা কাম চলি আছে এতিয়ালৈকে বাথৰুম হৈ যাব এইফালে আৰু এটা ৰুম আছে এইটো আমাৰ কিচেনত তেনেকুৱা আলমাৰি আছে আমাৰ এটা আমাৰ সাজা এইফালে আছে আমাৰ ইয়াত আমাৰ বাথৰুম আছে এটা আমার এক্সট্রাকে বনা হল এটা আমার আসাম টেপ এক সাইলি বানাই এবারে আছে আমার বাথরুম আর এতিয়ালৈকে আমার টস দিয়া নাই বাথরুমত আপোনালোকে এনেকুৱা সদায় এলুমিনিয়াম দরজা লগাবলৈ চেষ্টা কৰিব এটা আমাৰ এলুমিনিয়াম দৰ এবিলাক আপোনালোকে ৰেডিমেড আপোনালোকে 3000 বা 2500 টকাত আপোনালোকে পাই যাব কাঠৰ লগালে এফালে আছে আমাৰ ইন্ডিয়ান টয়লেট এফালে আছে আমাৰ কোমোড এটা আমার সরুকে একটা আমার বিল্ডিশন আছে এফালে আছে আমার পেশাব খানা এইটো এটা আমার একটা সরুকে একটা বিল্ডিশন আছে এইবিলাক দরজা লগালে আপোনালোকৰ পানীয়ে কেতিয়াও নাখায় এলুমিনিয়াম লগাব আপোনালোকে সদায় বাথৰুমৰ দরজা কেইটা এতিয়া আমি কম যে এইটো ঘৰত আমাৰ কিমান টকা খৰচ আহিলে টোটেল 2000 স্কয়ার ফিট আমাৰ চদত এইটো আমাৰ সিঁড়িটো আপোনালোকে সদায় 4 ফুট বহল ৰাখিব যেটো আমি ইয়াত যেনেকৈ বৰি দিওঁ এটো আমার 1 ফিট রাখিবলৈ চেষ্টা করব 1 ফিট রাখিলে আপোনালোকে খোজ কাঢ়িব পাৰিব যদি আপোনালোকে কম কৰি দিয়ে তেনেহলে আপোনাৰ বৰিটো চাব এনেকৈ ওলাই যাব আপোনাৰ খোজ কাঢ়িব আপোনাৰ দিগদাৰ হ'ব আৰু যেটো আমাৰ হাইট আছে সিৰ হাইট এইটো হাইটটো আপোনালোকে 6 ইঞ্চি ৰাখিবলৈ চেষ্টা কৰিব 5 ইঞ্চি ৰাখিব পাৰিব বেছি ভাল জাগালৈ কথা আমাৰ সিঁড়ি এতিয়া আমাৰ 2000 স্কয়ার ফিটৰ ছদত আমাৰ ছদ মাৰা আৰু তলত আমাৰ গাঁথনি আছে প্লাষ্টাৰ আছে আৰু টাইলছ আৰু পটিন কাটা আমাৰ দরজা চৌকাট আছে আৰু গ্ৰিল লগোৱালৈকে এতিয়ালৈকে আমাৰ 25 লাখ টকা খৰচ আহিলে 2000 স্কয়ার ফিট ছদত আমাৰ 25 লাখ টকা এতিয়ালৈকে খৰচ হ'ল এইটো কাম আমাৰ চলি আছে এটা আমাৰ ফুলগুৰিৰ পৰা অলপ ভিতৰত পোহগুৰি বুলি কয় পোহগুৰি আমাৰ কামটো চলি আছিল এতিয়া আমাৰ 6 মাহ হৈ গ'ল কমপ্লিট হ'ল আমাৰ কামটো এতিয়া আমাৰ ৰং মাৰাটোহে বাকি আছে এইখিনিত আমাৰ 25 লাখ টকাত আমাৰ এইখিনি কাম কমপ্লিট হ'ল এইটো আমাৰ 3 জালা ফাউণ্ডেশ্যন হ'ব ইয়াৰ ওপৰত আৰু আমাৰ দুটা ছদ হ'ব সেই কাৰণে আমাৰ খৰচটো অলপ বেছি হৈছে যদি আপোনালোকে ভাবি আছে যে এটাই ছদ মাৰিব তেনেহলে আপোনাৰ খৰচটো বহুত কমি যায় বা ইয়াৰ ওপৰত যদি আমাৰ আৰু ছদ হ'ব দুটা সেইকেইটাত আমাৰ খৰচটো আধাহে কমি যাব ভিডিওটো চাই ভাল লাগিলে চেনেলটো সাবস্ক্রাইব কৰি দিব আৰু বেল আইকন মধ্যে কমেন্ট কৰি মোক জনাব যে ভিডিওটো কেনেকুৱা হ'ল আৰু আপোনালোকে যদি ভাবি আছে যে বুজা নাই যে এটা বিষয় আপোনালোকে মোক কমেন্ট কৰিব পাৰে বা আমাৰ ডিসক্ৰিপশনত আমাৰ হোৱাটছআপ নম্বৰ দিয়া আছে আপোনালোকে আমাৰ তাত যোগাযোগ কৰিব পাৰে আপোনালোকে যদি আসাম টাইপ বা আৰসিসি ঘৰ বনাবলৈ বিচাৰি আছে তেনেহলে আমাক কন্টাক্ট কৰিব পাৰে আমি কাম ঠিকা লওঁ আমাৰ তাত লেবাৰ আছে আমি আশা কৰিছোঁ আপোনাৰ ঘৰটো আমি ধুনীয়াকৈ বনাবলৈ চেষ্টা কৰিম ভিডিওটো চোৱাৰ কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ থ্যাংক ইউ